উমা মানে হৈছে পাৰ্বতী। উমা মানে পাৰ্বতী। আনন্দ শিৱ, আনন্দ উমা শিৱ। আনন্দ, মা উমা আনন্দ। আনন্দ। মা আনন্দ। হাই হেল্ল' ফ্ৰেণ্ডছ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বন্ধুসকল, মই জিন্টুই আপোনালোকক জিন্টুছ ব্লগত স্বাগতম জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। আৰু এইটো চাই লওক, নতুন হাইৱে বনাই আছে, 6 লেন হাইৱে। আৰু আজি আমি গৈ আছোঁ উমানন্দ মন্দিৰ। মই গৈ আছোঁ, মোৰ লগত ৰাতুল গৈ আছে আৰু গণেশ বৰ্মন গৈ আছে। বলক এতিয়া ভিডিঅ'টো কণ্টিনিউ কৰোঁ। আৰু এনেকৈ জালুকবাৰীত আহি গণেশলৈ ৰৈ লাগিল আমনি। আৰু আহি গ'লোঁ দাদাৰ ওচৰলৈ কুঁহিয়াৰৰ ৰস এগিলাচ খাওঁ বুলি। আৰু এনেকৈয়ে দিলে দাদাই কুঁহিয়াৰৰ ৰসৰ গ্লাছ হাতত তুলি। এঘুট এঘুটকৈ খাই কৰিলোঁ গিলাচ খালী। কিন্তু আধা ঘণ্টা হৈ গ'ল, গণেশ বাপাই এতিয়ালৈ নাপালে আহি। ফাইনেলি বন্ধুসকল আধা ঘণ্টা ৰখাই কিনে আহিল। 10 মিনিট বুলি কৈ বলক এতিয়া যাম গাইছ, যাম। কঁঠালো নহয়, আমো নহয়, যাম। আৰু এনেকৈ বন্ধুসকল জামৰ মাজে মাজে আহি দীঘিলী পুখুৰী হৈ পালোহি গুৱাহাটী উমানন্দ ফেৰী সেৱা ঘাট। এয়া ফ্ৰেণ্ডছ আমাৰ ইউটিউবাৰ পুৰা ৰেডি কৰি আছে। কি ক'ব? কি ক'ম আৰু, আজি বহুত দিনৰ মূৰত আহিছোঁ। তাৰমানে এৰা আগবাৰ আহিছোঁ, তাৰমানে আহিলে কি হ'ল ইমান জুতি নহ'ল। আজি একবাৰ ভালকৈ চাম বুলি ভাবিছোঁ। পৃথিৱীৰ আটাইতকৈ সৰুতকৈ সৰু দ্বীপ আমাৰ গুৱাহাটীত আছে, ব্ৰহ্মপুত্ৰ নৈৰ মাজত। চাই থাকিব ভিডিঅ'টো সকলোৱে। আৰু এনেকৈয়ে কাটি লৈ টিকেট উঠি ল'লোঁ জাহাজত। যাব ওলাইছোঁ উমানন্দ মন্দিৰ সৌ নিলগত। ফাইনেলি গাইজ জাহাজখন ঘাটৰ পৰা এৰিলে, এতিয়া উমানন্দলৈ আমি গৈ আছোঁ। ফাইনেলি গাইজ ব্ৰহ্মপুত্ৰৰ ওপৰেৰে যোৱা ৰপৱেৰ কেবিন চাই উমানন্দৰ নিচেই কাষ আহি পালোঁ। আৰু অকণমান দেৰিকৈ ইয়াৰ পৰা আমি নামিব লাগিব। ভয় লাগে, কেনে চাউণ্ড দিছে, ভয়ে লাগেচোন। আৰু এনেকৈয়ে উজান বজাৰ ফেৰী সেৱা ঘাটৰ পৰা জাহাজেৰে আহি উমানন্দত ফাইনেলি নামিলোঁ আমি। আপোনালোকে দেখিব পাৰে এনেকৈ আমি শাৰী পাতিকৈ নামিলোঁ। নামি পেলাই এতিয়া গেটৰ সন্মুখত অকণমান ৰৈছোঁ। বলক এতিয়া মোৰ লগতে আপোনালোকেও গেটৰ ভিতৰলৈ ভিডিঅ'ৰ দ্বাৰা সোমাই আহক। আৰু ভিতৰলৈ সোমাই আহিয়েই দেখিলোঁ মন্দিৰৰ সন্মুখত ভক্তপ্ৰাণ ৰাইজৰ বৃহৎ লাইন। তো ফাইনেলি বন্ধুসকল আমি আছোঁ বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা দ্বীপ উমানন্দ। আৰু এইটো ভাৰতৰ ভিতৰতে একমাত্ৰ সকলোতকৈ সৰু দ্বীপ। ইয়াতে আছোঁ, এইটোৱে হ'ল উমানন্দ মন্দিৰ। এয়া আৰু এই মন্দিৰৰ বিষয়ে আপোনালোকক ক'বলৈ চেষ্টা কৰিম। এয়া মানুহবিলাকে লাইন পাতি আছে ভিতৰত পূজা কৰিবলৈ। বন্ধুসকল আমি এতিয়া আছোঁ উমানন্দ মন্দিৰৰ ভিতৰত আৰু পুৰোহিত এজনৰ পৰা ইয়াৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম। বলক এই উমানন্দ মন্দিৰটোৰ বিষয়ে অকণমান আমাৰ দৰ্শকক জনাব নেকি? নিশ্চয় উমানন্দ মন্দিৰটো এইটো দাপৰ যুগৰে মন্দিৰ। হয়, এইটো যিটো ভিতৰৰ মূল মন্দিৰ দেখিছে, এইটো মানে তাৰে শিৱলিংগটো নিজে নিজে ফুটি ওলোৱা। এইটোৰ কাৰণে আচলতে হেৰি কোন সময়ত ওলাইছিলে এতিয়াও সঠিক মানে হেৰি নাই আৰু দাপৰ যুগতে হেৰি কৰা হৈছে। কিন্তু 1697 মানে ৰজা গদাধৰ সিংহই
মানে এইটো মন্দিৰ নতুনকৈ বনাই তেতিয়াৰ পৰা পূজা অৰ্চনাৰ ব্যৱস্থা কৰিছিল। তাৰ আগতে কেনেধৰণে পূজা হৈছিল কি হৈছিল সেই বিষয়েও বিশেষকাৰী নাই। এনে প্ৰবাদ মতে এজন সদাগৰে মানে সপোনত পাইছিল বাবা, এজনী কলি গাইয়ে ইয়াত সদায় গাখীৰ দিছিল আৰু সেই সময়তে নন্দী নাছিল বুলি কৈছে আৰু ব্ৰহ্মপুত্ৰ। গতিকে এতিয়া উমানন্দ মন্দিৰত মানে মন্দিৰ বুলি ক'বলৈ হ'লে আপোনাৰ মন্দিৰটোৰ লগতে 54টা গৃহ আছে, তাৰপিছত আপোনাৰ মহাকাল মন্দিৰ আছে 2টা, বৈদ্যনাথ 3টা, গণেশ মন্দিৰ 4টা, হৰগৌৰী 5টা আৰু তলত আছে হনুমান মন্দিৰ 6টা মন্দিৰ আছে। 6টা মন্দিৰ। আৰু শুনিবলৈ পোৱা মতে কামাখ্যা মন্দিৰত যোনে আহে, কামাখ্যা মন্দিৰ অহাৰ পিছত উমানন্দ মন্দিৰ নাহিলে বোলে যিখিনি মানুহ কামাখ্যাত আহে সেইখিনি মানুহ উমানন্দত আহে। আপুনি মানে যদি অম্বুবাচী মেলাৰ সময়ত আহিছে নিশ্চয় দেখিব, অম্বুবাচী মেলাত যিমানবিলাক মানুহ ভক্ত কামাখ্যালৈ আহে প্ৰায় ভক্তখিনি উমানন্দলৈ আহে। উমানন্দতো তেনেকুৱা এখন মেলা হয়। উমা মানে হৈছে পাৰ্বতী, উমা মানে পাৰ্বতী, আনন্দ শিৱ, উমা যেতিয়া শিৱ ইয়াত ধ্যানত বহিছিল পাৰ্বতী দেহত্যাগ কৰাৰ পিছত, আৰু এই শিৱৰ ধ্যান ভংগ কৰিবলৈ মানে কামদেৱে তাৰমানে হেৰি কৰিব আহিছিল, কামদেৱক আমন্ত্ৰণ কৰি অনা হৈছিল, মানে হেৰি কৰি আনিছিল মানে মহাদেৱৰ ধ্যান ভংগ কৰিবলৈ, আৰু তেতিয়াই মানে তেওঁ গম পালে যে তেওঁ ধ্যানতে গম পালে, তাৰপিছত তৃতীয় নেত্ৰ তেওঁ খুলি পেলাই কামদেৱক ভস্ম কৰিছিল। সেইকাৰণে এই পাহাৰখনৰ নাম হৈছে ভস্মাচল পাহাৰ। ভস্মাচল পাহাৰ। আপোনাক বহুত বহুত ধন্যবাদ জনালো, আপুনি আমাৰ দৰ্শকক ইমানখিনি মন্দিৰৰ বিষয়ে ক'লে, আৰু আশা কৰিছোঁ দৰ্শকে চাই ভাল পাব। সকলোলৈ আশীৰ্বাদ থাকিল মোৰ ফালৰ পৰা, উমানন্দ পূজাৰী শ্ৰী ভক্তৰ পৰা সকলোলৈ আশীৰ্বাদ থাকিল। ধন্যবাদ। আৰু এনেকৈ তেখেতৰ বহুমূল্য সময় খৰচ কৰি মন্দিৰৰ যি নজনা কথা আমাক জনালে, সেয়া ভিডিঅ'ৰ মাধ্যমেৰে আবদ্ধ কৰি সকলোৰে মংগল কামনা কৰি আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ। আৰু ভিডিঅ'টো বনাওঁতে যদি কিবা ভুল হৈছে সেয়া নজনা বুলি ক্ষমা কৰিব বুলি আশা কৰিলোঁ, কাৰণ সকলোবোৰ তথ্য আমি নাজানো, যি জানো যেনেকৈ পাৰিছোঁ তেনেকৈ ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু কিবা ভুল হ'লে আঙুলিয়াই দিব। তো বন্ধুসকল, আমি উমানন্দ মন্দিৰ চালোঁ আৰু এতিয়া ঘৰলৈ যাব ওলাইছোঁ। এতিয়া আমাৰ জাহাজখন আহিছে, এইখন পিছফালে আহিছে, এইখনত উঠি পেলাই আমি যাম, এতিয়া সেইটো পাৰে যাম। আৰু গণেশ কেনেকুৱা? মজা বঢ়িয়া, দিনটো আজি পুৰা ফালি দিছে, তো সকলোৱে চাব ভিডিঅ'টো, কষ্ট কৰিছে, তো ময়ো ভালছোঁ অলপ অলপ, মোকো চাব আৰু। ডিছক্ৰিপশ্যন দিয়াৰ লিংকটো থাকিব, আৰু বৰলুইত ব্লগছ বুলি আছে ইয়াৰ চেনেলটো, যাব ছাবস্ক্ৰাইব কৰিব, অলপ আগবাঢ়িছে সহায় কৰক, আৰু আপোনালোকৰ কাৰণে কষ্ট কৰি ভিডিঅ' বনাই আছোঁ। দিয়ক বলক এতিয়া গৈ থাকোঁ। গণেশ আহি কেনেকুৱা লাগিল তোমাৰ? মজা ফ্ৰেছ হাৱা, আৰু হাৱাটো ইমান ফ্ৰেছ, তো আহিটো ভাল লাগিব। সকলোৱে আহক, আহে মানুহে প্ৰায়, আমি ইউটিউবত দেখাই পাইছোঁ, আমিও সেই হিচাপে আহিলোঁ আজি, মানে ভিডিঅ' এটা বনালোঁ, দৰ্শনো কৰিলোঁ। কষ্ট কৰে আপোনালোকে আৰু জানে আৰু নকওঁ আৰু।